প্ৰিয়ংকাজ ব্লগলৈ আপোনালোকক স্বাগতম। আজি আমি গৈ আছোঁ এটি আটকধুনীয়া মন্দিৰলৈ। এয়া আমি মাজুলীৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। মন্দিৰটো খুবেই ভাল পাব আৰু আমাৰ লগতে আপোনালোকেও দৰ্শন হ'ব পাৰিব। এয়া আমি মাজুলীৰ প্ৰৱেশদ্বাৰ খেৰকটীয়া ব্ৰিজ অতিক্ৰম কৰিলোঁ। ব্লগটো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব। আৰু এয়া আমি আহি পালোঁ সংকটমোচন শ্ৰী শ্ৰী হনুমান মন্দিৰ গোগামুখ। মন্দিৰৰ বাহিৰত এখন জাননী লগোৱা আছিলে যে মন্দিৰ ৰাতিপুৱা 6 বজাৰ পৰা 2টা বজালৈকে খোলা থাকে, আকৌ 2 বজাৰ পৰা ৰাতি 8টা বজালৈকে থাকে আৰু ধূপচাকি ইয়াতে বাহিৰতে জ্বলাব পাৰি। ইয়াত ধূপচাকি জ্বলোৱাৰ ব্যৱস্থা আছে বাহিৰত, ভিতৰত এনে জ্বলাব নিদিয়ে আৰু। এই মন্দিৰটো পিতৃ জ্বালাপ্ৰসাদ আগৰৱালা আৰু মাতৃ বিদ্যাৱতী আগৰৱালাৰ পুণ্যস্মৃতিত নিৰ্মাণ কৰা হৈছিলে। দূৰণিৰ পৰা ইয়াত মানুহ আহে আৰু এয়া দেখিছে বৰষুণ হ'লেও মানুহে ফটো মেইন হয় আৰু ফটো উঠিবলৈ এৰা নাই। ৰাতিপুৱাৰ ভাগৰ পৰাই খুব মানুহ হয়। এয়া আমাৰ যিয়ে ফটো উঠিছে। জ্বলালোঁ আৰু মই তাৰ পূজাৰীক সুধি ল'লোঁ আৰু ভিতৰতে তেখেতসকলেও কি আৰু বৰষুণ দি থকা ভিতৰতে জ্বলাবলৈ দিলে।
এতিয়া লাহেকৈ 12টা বাজিলে আৰু মন্দিৰৰ মেইন মানে কি মণ্ডপভাগ বন্ধ হৈছে। সভাঘৰটো বন্ধ হ'ব আৰু লাহেকৈ মানুহখিনি ওলাই দিলে। আমি খুব ধুনীয়া এটা টাইমত গৈ পোৱাৰ বাবে ধুনীয়াকৈ পূজাভাগ কৰিব পাৰিছোঁ। তো আপোনালোকেও আহিব, আহি খুব ভাল পাব আৰু। আৰু এয়া আমি এতিয়া মন্দিৰটোৰ পৰা যাবলৈ ওলালোঁ। দৰ্শন হৈ অতিকৈ প্ৰশান্তি অনুভৱ হৈছে আৰু ইয়াৰে কিছু স্মৃতি আমি ৰাখি থ'বলৈ কেইকপিমান ফটো উঠিলোঁ। আৰু ভিডিঅ'টো আপোনাক কেনেকুৱা পালে জনাব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব।